নহয় বেয়াৰিং লগালো এয়া দেখিছে নহয় টিন লগাই দিছো हेलो फ्रेंड्स आमार घर ओसरते एटु देखिसे নহয় এটা फोर लेन धुनिया এটা फोर लेन बनाइছে এই फोर लेन एतियाও मुकली हुआ নাই আৰু ৰাস্তাটো যেহেতু খালি আৰু ৰাস্তাটো ইমান ধুনিয়া নহয় এতিয়া মই ভাবিছো এই নেকুয়া সমান আৰু পিটপিটিয়া ৰাস্তাত যদি স্কেটিং কৰিব পাইলেহেঁতেন এই যে মোবাইলত বা টিভি রোলার স্কেটিং কৰে যে মইও ভাবিলো হেতু কথা ভাবি আৰু কি কৰিম মই ঘৰতে এটা অৰ্থাৎ এজোৰ রোলার স্কেটিং শু বনোৱাৰ পৰিকল্পনা কৰিলো তেন্তে বলক আজি এজোৰ রোলার স্কেটিং শু বনাও আৰু এই পথতে চলাম তেন্তে বলক আজি আগতে এই রোলার স্কেটিং শুজোৰ বনাই লওঁ फाइनली मोर रोलार स्केटिंग शुजोर बनाई हल देखिसे নহয় बेयारिंग लगालू एया देखिसे নহয় टिन लगाई दिसु रबारो लगाई दिसु जाते खुली ना जाए भितरत मैं गजालो मारि दिसु देखिसे নহয় एया केवल टेस्टिंगर कारणे मैं पार्मानेंट हिसाबे बनवा ना केवल टेस्टिंगर कारणे बनाइसु मैं चलाब पारुने नाइ बा बनाब पारुने नाइ ताके चाब कारणे बनालु আৰু বনাই হৈছে দেখিছে এতিয়া মই টেস্ট কৰিম আৰু তাৰ কাৰণে যাব লাগিব কোনবা মুকলি ঠাই লৈকে এনেকুৱা ঠাইত যাব লাগিব যত নেকি গাড়ী ঘোঁৰা একেবাৰে কম থাকে তেন্তে বলক মই তেনেকুৱা ঠাই বিচাৰি যাম আহি পালো মই জয়গোপাৰ যেটো ফ'ৰ লেন নতুনকে বনোৱা এই ফ'ৰ লেনটোত আহি পালো এই ফ'ৰ লেনটোত এতিয়াও গাড়ী ঘোঁৰা বহুত কম চলে কাৰণটো হল এই পথটো এতিয়াও মুকলি হোৱা নাই পথটো যদিও কিছু বনাই সম্পূৰ্ণ হৈছে কিন্তু এতিয়াও সম্পূৰ্ণৰূপে হোৱা নাই কাৰণটো হল জয়গোপাৰ মাল্টিমডেল লজিষ্টিক পাৰ্কটো এতিয়াও বনাই হোৱা নাই তাৰ লগতে আমাৰ যেটো নতুন দলং এখন নিৰ্মাণৰ কাম চলি আছে এই দলংখনো সম্পূৰ্ণ হোৱা নাই আপোনালোকে এনেকুৱা টেস্টিং বা রোলার স্কেটিং যদি কৰিব খোজে হাই রোডত কেতিয়াও নকৰিব মই কৰি আছো কাৰণ এই পথটো এতিয়াও মুকলি হোৱা নাই এই কাৰণে হে কৰি আছো তেন্তে বলকচোন মই চেষ্টা কৰি চাও পাৰিম না নাই আজি মই Oh God, what? No. সঁচাকৈয়ে খুব টান যিসকলে জানে সিহঁতৰ কাৰণতে একেবাৰে সহজ কিন্তু মই নাজানো সেইকাৰণে মোৰ কাৰণে বহুত টান একেবাৰে পাৰা নাই মই ডাইৰেক্ট ক'ব পাৰোঁ যে মই সাকসেস কিন্তু চলোৱাত মই আনসাকসেস কাৰণ মই চলাব পাৰা নাই রাইডিং কৰিব পাৰা নাই নিশ্চয় রোলার স্কেটিং কৰিবলৈ কিছু সময় লাগিব কিছু ট্ৰেইনিং ল'ব লাগিব মই ট্ৰেইনিং লোৱা নাছিলো আগে বেছি কেতিয়াও চলা নাছিলো কিন্তু আজি প্ৰথমবাৰ মই ইয়াক চলাব আহিছো দেখিছে কেনেকুৱা অৱস্থা হৈছে যি নহওক এয়া মই বনালো আৰু টেস্টিংও কৰিলো এয়া যদিও মোৰ চলাতে চলাতে বয়স পাৰ হৈ গ'ল
সৰুতে মই খুব চলাব খুজিছিলোঁ, কিন্তু চলাব পৰা নাছিলোঁ কাৰণ বস্তুবোৰ পাবলৈ নাছিল। আজিকালি যদিও পাবলৈ টান আছে, কিন্তু মোৰ বয়স নাই, তথাপি কিন্তু মই বনাই হ'লেও মনৰ হেঁপাহ মাৰিলোঁ। আপোনাৰ কেনেকুৱা লাগিছে এই ভিডিঅ'টো মোক কমেণ্টত নিশ্চয় জনাব, আৰু আশা কৰোঁ তোমালোকে যদিও বনাই লোৱা এনেকুৱা হাই ৰোডত কেতিয়াও নচলাবা। মই চলাই আছোঁ কাৰণ ইয়াতে এই পথটো এতিয়াও মুকলি হোৱা নাই, ইয়াতে এতিয়াও গাড়ী ঘোঁৰা সিমান ভিৰ নাই, সেইকাৰণে মই ইয়াত চলাইছোঁ। তোমালোকে খুব ফ্ৰী ঠাইতহে চলাবা, য'ত নেকি গাড়ী ঘোঁৰা একেবাৰে নাথাকে। তেন্তে আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰি ইমানতে সমাপ্ত কৰোঁ। ধন্যবাদ।